ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। মই ইতিমধ্যে সমান শ্ৰেণীৰ 4টা অধ্যায় শেষ কৰিছো আৰু পঞ্চমটো অধ্যায় মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন পঢ়াই আছিলো। তাৰে এটা অংশ তোমালোকক ইতিমধ্যে দিয়া হ'ল। আজি তাৰ দ্বিতীয়টো অংশ তোমালোকৰ কাৰণে আগবঢ়াম বুলি ভাবিছো। দ্বিতীয়টো অংশ আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'বলৈ বিচাৰিম যে এইটো অংশ চোৱাৰ আগতে তোমালোকে আগৰ যিটো ক্লাছ আছিলে সেই ক্লাছটো সম্পূৰ্ণকৈ চাই ল'বা। তেতিয়া তোমালোকৰ এই পাছৰ কথাখিনি বুজাত যথেষ্ট সুবিধা হ'ব। ঠিক আছে, তেনেহ'লে আমি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ক্লাছটো মই যোৱা ক্লাছৰ কথাখিনি আগ ধৰিয়ে ক'বলৈ আৰম্ভ কৰিছো। যোৱা ক্লাছৰ মই পৰ্যায়বৃত্ত তালিকাৰ বিষয়ে কিছুমান কথা কৈ আছিলো আৰু সেইখিনিতে ক্লাছটো শেষ হৈছিলে। আজি মই আকৌ তোমালোকক এবাৰ উনুকিয়াই দিব বিচাৰিছো। এইখন হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকা। ইয়াৰ আগত মই তোমালোকক মেণ্ডেলিভৰ, নিউলেন্সৰ বা ডোবাৰেনাৰ এইসকলৰ বিষয়ে আগৰটো ক্লাছত ক'লো, যিটো তোমালোকে চাবলৈ মই ইতিমধ্যে কৈছো, নহয় জানো? এতিয়া কি হ'ব, এই আধুনিক পৰ্যায়বৃত্ত তালিকাখন কি হয়, 18টা ইয়াত বৰ্গ আছে। তোমালোকে বৰ্গ কোনবিলাকক কয় জানা নহয়? এনেকে থিয়কে থকাবিলাকক কোৱা হয় বৰ্গ, নহয় জানো? পথালিকে থকাবিলাকক কোৱা হয় পৰ্যায়। ইয়াত 18টা বৰ্গ আছে। তোমালোকে ধৰিব পাৰিছা 18টা বৰ্গ কোনখিনিৰ পৰা কোনখিনিলৈকে আছে? চোৱাচোন। 1 দেখিছানে, 2 3 4 5 এনেকে যদি তোমালোকে গৈ থাকা, এইটো হৈছে 18 নম্বৰ বৰ্গ। ঠিক আছে, 18টা বৰ্গ আছে। পৰ্যায় কেইটা আছে চোৱা। এটা পৰ্যায় 2 3 4 5 6 7। তাৰমানে আধুনিক পৰ্যায়বৃত্ত তালিকাত 18টা বৰ্গ আৰু 7টা পৰ্যায় দেখিবলৈ পোৱা যায়। এইকেইটাক তোমালোকে ইয়াৰ লগত পৰ্যায় হিচাপে ধৰিব নোৱাৰিবা, নহয় জানো? মই কিয় নধৰিবা, আগৰ ক্লাছটোত কৈছিলোৱে। এইখিনিৰ পৰা নি পেলাই এইকেইটাক দেখুৱাইছে, দেখিছেনে? তাৰমানে এই গোটেইকেইটা মৌল ইয়াতে থাকিব লাগে, এই জেগাটোৰ। কিন্তু এইখিনিত দেখুৱাবলৈ অসুবিধা হয়। 57ৰ পৰা 71 ইমানকেইটা মৌল এইখিনি নোজোৰে কাৰণে এনেকে বেলেগকে নি দেখুৱাইছে। লেন্থ বুলি কোৱা হয় এইকেইটা। আৰু 89ৰ পৰা 103 লৈকে যিকেইটা মৌল সেইকেইটাই তলত দেখুৱাইছে, এইকেইটা কোৱা হয় 89। আগৰ ক্লাছত কৈছোৱে। তেতিয়াহ'লে আধুনিক পৰ্যায়বৃত্ত তালিকাখন 18টা বৰ্গ আৰু 7টা পৰ্যায়লৈ গঠিত হৈছে। এতিয়া বৰ্গবোৰৰ কিছুমান ধৰ্ম আছে, পৰ্যায়বোৰৰ কিছুমান ধৰ্ম আছে, যিবোৰ তোমালোকে জানিব লাগিব। এতিয়া বৰ্গৰ মূল কথাটো কি জানিছানে? একেটা বৰ্গত থকা মৌলবিলাকৰ ধৰ্মবিলাক একে হয়। তাৰোপৰি এই একেটা বৰ্গত থকা মৌলবিলাকৰ যোজ্যতাও একে হয়। কেনেকে একে হয় তোমালোকে চাবা। এতিয়া এই বৰ্গটো তোমালোকে যদি চোৱা, হাইড্ৰোজেনৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে কি হয়? 1, নহয় জানো? অকল তাৰমানে তাৰ যোজ্যতাও 1। লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3, দেখিছেনে? 3। ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হয় 2.1। মই বৰ্ডখন এইখন আঁতৰাব পাৰিলে তোমালোকক দেখুৱাম আৰু তথাপিও দেখুৱাই দিছো, চাবা। লিথিয়ামৰ যদি লিখো আমি, ইয়াৰ পাৰমাণৱিক সংখ্যা 3, ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2.1। তাৰপিছত কি আছে চোৱা, ছডিয়াম পাৰমাণৱিক সংখ্যা 11, ইলেক্ট্ৰনৰ বিন্যাস লিখিলে কি হ'ব? 281। পটাছিয়াম পাৰমাণৱিক সংখ্যা হ'ল 19, ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 2881। ঠিক আছে। এতিয়া ইয়াৰ কি সাদৃশ্য দেখিছে তোমালোকে চোৱাচোন। সাদৃশ্য মানে ইয়াত কি একে দেখিছে? এই লাষ্টৰ ফালে চোৱাচোন। তাৰমানে প্ৰত্যেকতে কি আছে? বহিঃকক্ষত এটাকে ইলেক্ট্ৰন আছে। ধৰি পাইছেনে? তাৰমানে এটা বৰ্গত থকা মৌলবিলাকৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাটো সমান হয়। এতিয়া প্ৰথম বৰ্গত থকা মৌলবিলাকৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা প্ৰত্যেকতে 1। তাৰমানে ইহঁতৰ যোজ্যতা কিমান? প্ৰতিটোৰে যোজ্যতা হ'ব 1। ধৰি পাইছে? তাৰপিছত আকৌ আমি পৰ্যায়বৃত্ত তালিকাখনলৈ ঘূৰি যাওঁ। তেতিয়াহ'লে আকৌ চোৱা। তাৰমানে এই বৰ্গটোত থকা মই 3টা মৌললৈ দেখুৱালো, এই বাকীকেইটা লিখিলেও তোমালোকে একেই পাবা। বহিঃকক্ষত ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব? সিহঁতৰ 1। ঠিক একেদৰে যদি এইটো বৰ্গৰ তোমালোকে লিখা, বেৰিলিয়াম যদি লিখা, মেগনেছিয়াম যদি লিখা, বেৰিলিয়াম লিখিলে কি হ'ব? মই দেখাইছো, মন কৰিবা। বেৰিলিয়াম ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 22 বেৰিলিয়াম দেই। তাৰপিছত কি আছে? মেগনেছিয়াম
মেগনেছিয়ামৰ 12 ইয়াৰ লিখিলে কি হ'ব 282 তাৰ পিছত আছে কেলছিয়ামৰ 20 ইয়াৰ লিখিলে হ'ব 2882 দেখিছানে মানে প্ৰত্যেকটোৰ বহিকক্ষত কেইটা ইলেক্ট্ৰন আছে দুটাকৈ তাৰমানে ইহঁতৰ যোজ্যতা কিমান হ'ব 2 ঠিক আছে ধৰি পাইছেনে কথাটো এই বৰ্গবিলাক চোৱাৰ লগে লগে বুজি পোৱাৰ লগে লগে আমাৰ কিমান সুবিধা হৈ যায় এইটো বৰ্গত থকা মৌলবিলাকৰ যোজ্যতা 2 নহয় জানো তাৰ পাছত আকৌ তোমালোকে এইটো 3 বুলি ক'ব নোৱাৰা এইকেইটা বাদ দি থবাচোন এইটোলৈ যাবগৈ লাগিব বৰ্গ চোৱা এইটো 13 নম্বৰ বৰ্গ হয় নহয় তোমালোকে একবাৰ হিচাপ কৰিলে দেখিবা এইটো 13 নম্বৰ বৰ্গ ইয়াত তোমালোকে প্ৰথম মৌলটো পাবা বৰণৰ পাৰমাণৱিক সংখ্যা 5 ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব তেতিয়া তাৰ 2.3 নহয় জানো বৰণৰ তলতে তোমালোকে দেখিবা এটা মৌল যাৰ নাম এলুমিনিয়াম Al তাৰ পাৰমাণৱিক সংখ্যা হ'ল 13 আৰু তাৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে তোমালোকে দেখিবা 283 মানে একেবাৰে শেষৰ যেটো কক্ষ তাত তোমালোকে কেইটা ইলেক্ট্ৰন পাবা 3টা অৰ্থাৎ এই বৰ্গৰ মৌলবিলাকৰ যোজ্যতা কিমান হ'ব 3 নহয় জানো তাৰ পাছৰ বৰ্গটো তোমালোকে চালে মন কৰিবা কাৰ্বন আছে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 হোৱাৰ লগে লগে তাৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান হ'ব কাৰ্বন 6 ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2.4 কাৰ্বনৰ তলত কি আছে সিলিকন পাৰমাণৱিক সংখ্যা 14 ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব 284 দেখিছেনে বহিকক্ষটো কেইটাকে ইলেক্ট্ৰন আছে 4টাকে ইলেক্ট্ৰন থকা মানে সিহঁতৰ যোজ্যতা কিমান হ'ব তেতিয়াহ'লে এই বৰ্গটোত থকা মৌলবিলাকৰ যোজ্যতা কিমান 4 নহয়নে তাৰ পাছৰ বৰ্গটোলৈ যোৱা তাৰ পাছৰ বৰ্গৰ প্ৰথম মৌলটো কি নাইট্ৰজেন পাৰমাণৱিক সংখ্যা 7 ইলেক্ট্ৰনৰ বিন্যাস লিখিলে কি হ'ব 25 নহয় জানো ইয়াৰ 25 ঠিক একেদৰে ইয়াৰ ফসফৰাছৰ কিমান এটমিক নাম্বাৰ বা পাৰমাণৱিক সংখ্যা 15 ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 285 তাৰমানে বহিকক্ষত কেইটা ইলেক্ট্ৰন আছে 5টা মই এইটো লিখি দেখাইছো বাৰু নাইট্ৰজেন আৰু ফসফৰাছ এইখিনি মোহাৰি লৈছো নাইট্ৰজেন 7 25 নহয় জানো ফসফৰাছ 15 285 বহিকক্ষত কেইটা আছে 5টাকে আছে তাৰ পাছৰ মৌলত কি আছে চোৱা আৰ্ছেনিক এই আৰ্ছেনিকৰ লিখিলেও তোমালোকে বহিকক্ষত 5টাই পাবা দেই কথা ধৰি পাইছে না মই কি ক'বলৈ দিছিলো তাৰ তলৰ মৌলটো লিখিলেও বহিকক্ষত 5টাই পাবা তাৰমানে সেই বৰ্গটোত থকা মৌলবিলাকৰ বহিকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান 5 এতিয়া বহিকক্ষত 5টা ইলেক্ট্ৰন থাকিলে যোজ্যতা কিমান হ'ব মই আগত কৈছিলো এবাৰ নহয় জানো মনত আছে নে তোমালোকৰ আগৰ ভিডিঅ'বোৰ তোমালোকে কমপ্লিটকৈ চালে দেখিবা ভিডিঅ'বোৰ আধৰুৱাকৈ চালে কিন্তু তোমালোকৰ লাভ নহ'ব সেইখন শেষ কৰি চাবা সেইকাৰণে কোনোবা এটা ভিডিঅ' তোমালোকে দেখিবা যে বহিকক্ষত 4টাতকৈ যদি ইলেক্ট্ৰন বাঢ়ি যায় তেতিয়াহ'লে তোমালোকে কি চাব লাগিব যে 8টা হ'বলৈ কেইটা ইলেক্ট্ৰন লাগে আৰু 8টা হ'লে কেইটা লাগে 3টা লাগে হয়নে 8টা হ'বলৈ কেইটা লাগে ইয়াতো 3টা লাগে বুজিছানে 3টা লাগে তাৰমানে বহিকক্ষত ইলেক্ট্ৰনৰ সংখ্যা 4তকৈ যদি বাঢ়ি যায় 5 6 7 এনেকুৱা যদি হয় তেতিয়া তোমালোকে কি চাব লাগিব যে বহিকক্ষত 8টা হ'বলৈ আৰু কেইটা ইলেক্ট্ৰন তাক প্ৰয়োজন আছে এতিয়া তোমালোকে দেখিছা ইয়াত 5টা ইলেক্ট্ৰন আছে বহিকক্ষত সকলোৱে দেখিছা ন এইখনৰ পৰা অকণমান তোমালোকৰ দিগদাৰ হ'বও পাৰে তথাপিও তোমালোকে অকণ কষ্ট কৰি চাবা মোৰ লিখোতেও যথেষ্ট কষ্ট হৈছে এখন ধৰি চাবলগীয়া হৈছে এটা হাতে বহিকক্ষত যিহেতু 5টা ইলেক্ট্ৰন আছে দেখিছানে আকৌ এবাৰ দেখুৱাইছো 25 বহিকক্ষত ইলেক্ট্ৰন আছে কেইটা 5টা 8টা হ'বলৈ কেইটা লাগে তোমালোকে সেইটো চাব লাগিব কেইটা লাগিব 8টা হ'বলৈ 3টা লাগিব আৰু 8টা হ'বলৈ সেই যিমানটা ইলেক্ট্ৰন প্ৰয়োজন হৈছে সেইটোৱে হৈছে তাৰ কি যোজ্যতা এটা যোজ্যতা কিমান হ'ব এই ক্ষেত্ৰত 3 নহয় জানো এটা ধৰিলে ইয়াৰ পাছৰ বৰ্গটো কি আছে অক্সিজেন আছে দেখিছেনে সালফাৰ আছে অক্সিজেনৰ 826 সালফাৰ 18286 বহিকক্ষত কেইটা আছে মন কৰা
6টা আছে ইয়াৰ পাছৰ কেইটাও যদি তোমালোকে লিখি যাও বহি কক্ষত তোমালোকে 6টাই পাবা ইয়াৰ পাছৰ কেইটা মানে কি কৈছো অক্সিজেন লিখিলো সালফাৰ লিখিলো তাৰ পাছত সেলেনিয়াম যদি লিখা টেলুৰিয়াম যদি লিখা পলোনিয়াম যদি লিখা বহি কক্ষত তোমালোকে ইলেক্ট্ৰনৰ সংখ্যা কিমান পাবা 6টাই পাবা ঠিক আছে এটা 6টা হোৱাৰ লগে লগে তাৰ যুজ্যতা কিমান হ'ব আকৌ মই কৈছো 6টা হোৱাৰ লগে লগে তোমালোকে কি চাব লাগিব 8টা হ'লে কেইটা লাগে 6 যোগ 2 8 টা নহয় জানো তাৰমানে বহি কক্ষত যদি ইলেক্ট্ৰন 6টা থাকে তাৰ যুজ্যতা হ'ব কিমান 2 কেলে 2 হল বুলি তোমালোকক যদি কোনোবা হলে কি কবা যে বহি কক্ষটো সম্পূৰ্ণ হ'লে তাৰ 2টা ইলেক্ট্ৰন প্ৰয়োজন আছে গতিকে যিকোনো ৰাসায়নিক বিক্ৰিয়া কি হ'ব 2টা ইলেক্ট্ৰন গ্ৰহণ কৰিব নহয় জানো গতিকে তাৰ যুজ্যতা 2 ঠিক একেদৰে ইয়াৰো যুজ্যতা কিমান হ'ব তেতিয়াহ'লে 2 কথা ধৰি পাৰিছা ইয়াৰ পাছৰ বৰ্গটো চাওঁ ইয়াৰ পাছৰ বৰ্গৰ প্ৰথম মৌলটো কি আছে দেখিছানে ফ্লোৰিন পাৰমাণৱিক সংখ্যা 9 ঠিক আছে ক্লোৰিন পাৰমাণৱিক সংখ্যা 17 এই বাকিবিলাক মই যোৱা নাই এইবিলাক মান বেছি পাৰমাণৱিক সংখ্যা বেছি ইহঁতৰ ইলেক্ট্ৰনৰ বিন্যাস তোমালোকৰ দশমমান শ্ৰেণীত এইবিলাক লিখিবলৈ নাহে গতিকে মই যিখিনি দৰকাৰ সেইখিনি তোমালোকক দিছো ফ্লোৰিনৰ 9 ক্লোৰিনৰ 17 ঠিক আছে ফ্লোৰিনৰ 9 মন কৰিবা ফ্লোৰিনৰ 9 ক্লোৰিন 17 ঠিক আছে ইলেক্ট্ৰনৰ বিন্যাস লিখো 2 কিমান হ'ব 7 হ'বনে 7 2 9 এইটো লিখো 2 8 7 তেতিয়াহ'লে এতিয়া মই নোকোৱাকে তোমালোকে ক'ব পাৰিবা যে ইয়াৰ যুজ্যতা কিমান পাৰিবানে 7টা আছে বহি কক্ষত 8টা হ'লে কিমান লাগে আৰু এটা লাগে 7টা আছে বহি কক্ষত 8টা হ'লে লাগে এটা তাৰমানে ইয়াৰ যুজ্যতা কিমান যুজ্যতা হ'ল 1 বুজি পাইছা এতিয়া হ'লে বৰ্গবিলাক চাব জানিলে যুজ্যতা উলিয়াই পেলাব পাৰি এতিয়া মই একদম সহজকে তোমালোকক কৈ দিছো চাবা প্ৰথম বৰ্গৰ মৌলবিলাকৰ যুজ্যতা কিমান 1 তোমালোকে উলিয়াই চাবা নিজে দ্বিতীয় বৰ্গৰ মৌলবিলাকৰ যুজ্যতা কিমান 2 মাজৰ এইখিনি বাদ দিয়া তোমালোকে একেবাৰে ক'ত যাবা 13 নম্বৰ বৰ্গলৈ যাবা 13 নম্বৰ বৰ্গবিলাকৰ মৌলবিলাকৰ যুজ্যতা 3 14 বৰ্গৰ মৌলবিলাকৰ যুজ্যতা 4 15 বৰ্গৰ মৌলবিলাকৰ যুজ্যতা কিমান হ'ব বহি কক্ষত যেহেতু 5টা হৈ যাব সিহঁতৰ যুজ্যতা কিমান হ'ব 3 16 বৰ্গবিলাকৰ যুজ্যতা 2 17 বৰ্গৰ মৌলবিলাকৰ যুজ্যতা হ'ল 1 এতিয়া তোমালোকৰ নিশ্চয় মনত থাকিব কথাখিনি নহয় জানো তাৰপিছত এতিয়া শেষৰ বৰ্গটোলৈ যাওঁ এইটো 18 নম্বৰ বৰ্গ ঠিক আছে 18 নম্বৰ বৰ্গটোলৈ যাওঁ 18 নম্বৰ বৰ্গৰ প্ৰথম মৌলটো তোমালোকে দেখিছা হিলিয়াম যাৰ পাৰমাণৱিক সংখ্যা 2 আৰু তাৰ ইলেক্ট্ৰনৰ বিন্যাসো 2 হ'ব আৰু হিলিয়ামটো সেই দুটা ইলেক্ট্ৰনতে সুস্থিৰ অৱস্থাত থাকে তাৰ তাৰমানে কক্ষটো পূৰ্ণ হৈ থাকে হিলিয়ামৰ কক্ষ থাকে এটা আৰু সেই কক্ষটো দুটা ইলেক্ট্ৰন থাকিলে সি সম্পূৰ্ণ হৈ থাকে সেইকাৰণে সি এটা সম্ভ্ৰান্ত গেছ এটা নিয়নটো চাওঁ নিয়নৰ হৈছে পাৰমাণৱিক সংখ্যা 10 নিয়ন পাৰমাণৱিক সংখ্যা 10 2 8 মানে নিয়নৰ পাছত কি আছে তোমালোকে চোৱা আৰ্গন পাৰমাণৱিক সংখ্যা 18 2 8 8 হয় ন 2 8 10 8 18 মানে বহি কক্ষৰ কেইটা ইলেক্ট্ৰন আছে 8টা আছে তা 8টা হ'বলৈ আৰু ইলেক্ট্ৰন দৰকাৰ আছে জানো আৰু ইলেক্ট্ৰন দৰকাৰেই নাই গতিকে সিহঁতৰ যুজ্যতা নাই ঠিক আছে আৰু সেইকাৰণে কি হয় এই যিবিলাক শেষৰ যিবিলাক বৰ্গ আছে নিয়ন আৰ্গন ক্ৰিপ্টন জেনন বুজিছানে এইবিলাকে কি হয় হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এইবিলাকে কি হয় কেতিয়াও বিক্ৰিয়াত অংশগ্ৰহণ নকৰে কেলে নকৰে কাৰণ ইহঁতৰ বহি কক্ষটো ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে গতিকে ইহঁতৰ কোনো বিক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰয়োজন নহয় ঠিক আছে এইখিনি হ'ল বৰ্গৰ বিষয়ে কিছুমান জানিবলগীয়া কথা তাৰপিছত পৰ্যায়ৰ কথালৈ আহিলে এটা পৰ্যায়বিলাকত কি হয় পৰ্যায় এটাত যেতিয়া তুমি বাওঁফালৰ পৰা সোঁফালে গৈ থাকিবা তেতিয়া কি হয় মৌলবিলাকৰ যিটো পাৰমাণৱিক ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধটো কমি কমি গৈ থাকে ঠিক আছে মই এখন আঁতৰাই লৈছো তোমালোকক বুজাবৰ কাৰণে ঠিক আছে তোমালোকে এটা পৰ্যায় মনত ৰাখি থোৱাচোন বাৰু এই পৰ্যায়লৈকে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন লিথিয়াম বেৰিলিয়াম মনত ৰাখা এইপিনে লিথিয়ামৰ 3 বেৰিলিয়ামৰ 4 আছে এই দুটা মনত ৰাখা ঠিক আছে এখন মই আঁতৰাই দিছো
লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3 ইলেক্ট্ৰনৰ বিন্যাস লিখিলে কি হ'ব 2 1 একেটা পৰ্যায়তে আছে লিথিয়ামৰ পিছত বেৰিলিয়াম 4 পাৰমাণৱিক সংখ্যা লিখিলে হ'ব 2 2 বুজিলো এটা যদি আমি কক্ষ আকো একেবাৰে মাজত কি থাকে নিউক্লিয়াছ থাকে ইয়াত দুটা ইলেক্ট্ৰন আছে এটো নিউক্লিয়াছ তাৰপিছত আৰু এটা কক্ষ লাগিব নহয় জানো য'ত এটা ইলেক্ট্ৰন থাকিব 2 1 তাৰমানে দুটা কক্ষ ইয়াতো দুটা কক্ষ আছে চোৱা মাজত নিউক্লিয়াছ দেই প্ৰথমটো দুটা ইলেক্ট্ৰন পিছৰটো দুটা ইলেক্ট্ৰন এতিয়া তোমালোকে এইখিনিতে এটা কথা জানি থব লাগিব এটা মৌলত এটা ইয়াত ধৰিলা মোৰ 3টা ইলেক্ট্ৰন আছে গতিকে ইয়াত আৰু কি কি থাকিব পাৰে 3টা প্ৰোটন থাকিব আৰু 3টা নিউট্ৰন থাকিব ঠিক আছে তাৰমানে যিমানটা ইলেক্ট্ৰন থাকে সিমানটা প্ৰোটন থাকে সিমানটা নিউট্ৰন থাকে ইলেক্ট্ৰন বিলাক হ'ল ঋণাত্মক আধানযুক্ত প্ৰোটন বিলাক ধনাত্মক আধানযুক্ত আৰু নিউট্ৰন বিলাকৰ কোনো আধান নাথাকে প্ৰোটন বিলাক ক'ত থাকে এই নিউক্লিয়াছত থুপ খাই থাকে নিউক্লিয়াছত থাকে ঠিক আছে কথাটো মন কৰিবা এটা ইয়াত 3টা ইলেক্ট্ৰন আছে যিহেতু গতিকে ইয়াত দিব মই সংখ্যা লিখিছো দেই এইখিনিতে মোহাই দিছো তাৰমানে ইয়াত প্লাছ চাৰ্জ 3টা থাকিব ইলেক্ট্ৰনো 3টা থাকিব এই কি কয় ধনাত্মক আধান কেইটাই এই ঋণাত্মক আধান কেইটাক নিৰ্দিষ্ট কক্ষত ঘূৰাই থাকিব নহয় জানো ইয়াতো কি থাকিব 4টা ধনাত্মক আধান থাকিব আৰু 4টা ঋণাত্মক আধান দিছে 4টা ইলেক্ট্ৰন থাকিব 4টা প্ৰোটন থাকিব ঠিক আছে এটা যিহেতু ইয়াতো দুটা কক্ষ ইয়াতো দুটা কক্ষ কিন্তু ইয়াত এই ভিতৰৰ আধানটোৰ মানটো আৰু ইয়াৰ ভিতৰৰ আধানটোৰ মানটো দুইটা যদি তুলনা কৰা ইয়াৰ আধানৰ মানটো বেছি হয় নহয় চোৱাচোন ইয়াৰ আধানৰ মান আছে 3টা ইয়াৰ আধানৰ মান আছে 4টা 3টা আধানে যিমান আকৰ্ষণ কৰি থাকিব ইলেক্ট্ৰন বিলাকক 4টা আধানে বেছিকে আকৰ্ষণ কৰিব পাৰিব হয় নহয় তোমালোকে মন কৰাচোন ইয়াৰ পিছৰ যদি মৌলটো লিখিব যাওঁ লিথিয়াম বেৰিলিয়াম বৰণ যদি তোমালোকে লিখা বৰণৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 3 ইয়াক যদি আঁকা তোমালোকে তাৰমানে ইয়াত 5টা ইলেক্ট্ৰন আছে 5টা প্ৰোটন আছে নহয় জানো প্ৰোটন কিটা প্লাছ বুলি লিখিছো ভিতৰত দুটা ইলেক্ট্ৰন 3টা ইলেক্ট্ৰন ঠিক আছে এটা 3টা আঁকি দিলো মই তোমালোকে চোৱাচোন ইয়াত আছে ধনাত্মক আধান 3টা ইয়াত আছে ধনাত্মক আধান 4টা ইয়াত আছে ধনাত্মক আধান 5টা বুজি পাইছা 3টা ধনাত্মক আধানে যিমান আকৰ্ষণ কৰিব 4টা এটাতকে বেছি আকৰ্ষণ কৰিব 5টা এটাতকে আৰু বেছি আকৰ্ষণ কৰিব নহয় জানো 6টা যদি হয় আৰু বেছি আকৰ্ষণ কৰিব কথাটো বুজি পাইছা নহয় তাৰমানে যিমান ধনাত্মক আধান বাঢ়ি বাঢ়ি গৈ থাকিব তাক এই বাহিৰৰ এই ইলেক্ট্ৰন বিলাকক আকৰ্ষণ কৰাৰ ক্ষমতাটো বাঢ়ি যাব এটা আকৰ্ষণ যিমানে বেছি কৰিব তোমালোকে এইটো অনুমান কৰা কথাটো এইটোৱে ইয়াক আকৰ্ষণ কৰিছে মানে কি ইয়াক সৰু কৰি আনিছে চাপ হৈ আনিছে এইটো যিমান সাইজত থাকিব ই তাতকে অলপ সৰু সাইজ হৈ যাব বুজি পাইছা ই তাতকে আৰু অকমান সৰু হ'ব এইফালতো তাতকে আৰু অকণ সৰু হ'ব কেলে সৰু হ'ব কাৰণ আকৰ্ষণ কৰিছে মানে কি চপাই আনিছে ওচৰলৈ ঠিক আছে এটা ইয়াৰ পৰা এইখিনিলৈকে যিটো দূৰত্ব এইটোকে কোৱা হয় পাৰমাণৱিক ব্যাসাৰ্ধ যিটো তোমালোকে অংকত ব্যাসাৰ্ধ পাইছা ন কেন্দ্ৰৰ পৰা যিটো পৰিধিৰ দূৰত্ব সেইটো ব্যাসাৰ্ধ বুলি কয় ইয়াতো এইটো নিউক্লিয়াছৰ পৰা এই বহিঃকক্ষৰ দূৰত্বটোক পাৰমাণৱিক ব্যাসাৰ্ধ বুলি কয় তেতিয়াহ'লে তোমালোকে নিজে চিন্তা কৰা কোনটোৰ পাৰমাণৱিক ব্যাসাৰ্ধ বেছি হ'ব কোনটো কম হ'ব ইয়াত থকাৰ ভিতৰত ব্যাসাৰ্ধ কোনটো বেছি হ'ব ইয়াৰ তাতকে বেছি হ'ব নহয় জানো তাৰপিছত ইয়াৰ কমি যাব ইয়াৰ আৰু কমিব কেলে কমিব কাৰণ যিহেতু চবতে কক্ষ দুটাই আছে ধনাত্মক আধান বাঢ়ি বাঢ়ি গৈ আছে কাৰণে বেছিকে আকৰ্ষণ কৰি আছে বাঢ়ি কক্ষ ইলেক্ট্ৰন কেইটা আৰু কি হয় পাৰমাণৱিক ব্যাসাৰ্ধটো কমাই কমাই আহি আছে বুজি পাইছা এইটো পৰ্যায়ত হয় এটা বৰ্গত আকৌ ইয়াৰ উল্টাটো হয় বুজি নাপালে তোমালোকে কমেণ্ট কৰিবা দেই মই অলপ কণ্টেণ্টটো বেছিকে লৈছো একেদিনাই শেষ কৰিম বুলি সেইকাৰণে অলপ খৰকে যাবলগীয়া হৈছে যদি তোমালোকে বুজি পোৱাত অসুবিধা হয় তলত কমেণ্ট বক্সত তোমালোকে লিখি দিবা যে বুজি পোৱা নাই তেতিয়া আমি ক্লাছটো আকৌ ৰিপিট কৰিম ঠিক আছে এতিয়া বৰ্গৰ কথা যদি আমি লওঁ এটা প্ৰথম বৰ্গটোকে চোৱাচোন লিথিয়ামৰ তলত আছে ছডিয়ামৰ তলত আছে পটাছিয়াম
লিথিয়ামৰ পাৰমাণৱিক সংখ্যা তোমালোকে জানা কিমান 3 ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 1 সোডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈ গ'ল 11 2 8 1 পটাছিয়ামৰ পাৰমাণৱিক সংখ্যা 19 2 8 8 1 এইকেইটা বৰ্গত দেই থিয়কে আঁকিছো মই লিথিয়ামৰ আমি কক্ষবিলাক আকোছো লিথিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যা কেইটা 3টা তাৰমানে ইলেক্ট্ৰন 3টা প্ৰোটনো 3টা নিউটনৰ কথাটো বাদ দিয়া তাৰমানে ধনাত্মক আধানো কেইটা থাকিব 3টা থাকিব 3টা প্লাস থাকিব এইবিলাক আসলে এনেকে নিলিখে দেই মই তোমালোকক বুজাবৰ কাৰণে লিখিছো ঠিক আছে কেলে তাৰমানে কমা বহাটো হয় এটো বুজাবৰ কাৰণে লিখিছো 3টা প্লাস আছে নিউক্লিয়াছ দেই এটো নিউক্লিয়াছ কক্ষ প্ৰথম কক্ষৰ কেইটা ইলেক্ট্ৰন থাকিব দুটা থাকিব নহয় নে তাৰ পিছৰ কক্ষটো থাকিব এটা এটো কিছু লিথিয়াম সোডিয়ামটো যদি আকো ইলেক্ট্ৰন 11টা গতিকে তাৰ প্ৰোটন 11টা থাকিব নিউক্লিয়াছত কক্ষ কেইটা আছে মন কৰা বুঝছেনে দুটা আঠটা এটা ইয়াতে কক্ষ বাঢ়িয়ে গ'ল নিজে নিজে দিছেনে ইয়াত আসলে মাত্ৰ দুটা কক্ষ ইয়াত কিন্তু কক্ষ এটাকে বাঢ়ি গ'ল কক্ষ আহি যোৱাৰ লগে লগে আৰু ইয়াত আধানৰ কথা নাহে সৰু ডাঙৰ কৰাটো গতিকে তোমালোকে অনুমান কৰিব পাৰিছে বৰ্গ এটা যদি তুমি ওপৰৰ পৰা তললৈ গৈ থাকা পাৰমাণৱিক ব্যাসাৰ্ধটো বাঢ়িব নে কমিব ইয়াৰ পাছতো যদি আকা পটাছিয়াম যদি আকা কেইটা কক্ষ আহিব লাগিব তোমালোকে চোৱাচোন 1 2 3 4টা কক্ষ আহিব লাগিব ইয়াতকো এটা কক্ষ আৰু বাঢ়ি যাব তেতিয়াহ'লে বৰ্গ এটা যদি তুমি ওপৰৰ পৰা তললৈ যোৱা তেতিয়াহ'লে মৌলবিলাকৰ পাৰমাণৱিক ব্যাসাৰ্ধ কি হ'ব বাঢ়ি যাব নহয় জানো এই কথাটো পৰীক্ষাত আহে তোমালোকে মনত ৰাখিবা পৰ্যায় এটাত কি হয় কমি যায় কি কাৰণে কমি যায় বুলি ক'লে তোমালোকে উত্তৰটো লিখিব লাগিব যে পৰ্যায় এটাত কি হয় নিউক্লিয় আধানৰ মান বাঢ়ি গৈ থাকে কিন্তু কক্ষৰ সংখ্যা একে থাকে নহয় জানো এই কাৰণে নিউক্লিয় আধানে কি কৰে বহিঃকক্ষটো আকৰ্ষণী বলটো অত্যাধিক হৈ যায় ফলস্বৰূপে কি হয় আকাৰটো অলপ অলপ কমি গৈ থাকে কিন্তু বৰ্গ এটাত কি হয় ইলেক্ট্ৰন কনফিগাৰেশ্যন বা ইলেক্ট্ৰনৰ বিন্যাস যদি তোমালোকে লিখা বৰ্গ এটা দেখিবা প্ৰতিটো বৰ্গতে ইটোৰ পিছত সিটো কি হয় এটা এটাকৈ কক্ষ বাঢ়ি বাঢ়ি গৈ থাকে গতিকে এই ক্ষেত্ৰত পাৰমাণৱিক ব্যাসাৰ্ধ বৃদ্ধি পায় এইটো এটা জানিবলগীয়া কথা তাৰপিছত মই আকৌ পৰ্যায়বিলাক অকণমান দেখাব গৈছো তোমালোকক মন কৰিবা এই পৰ্যায়বিতৰ তালিকাখনত এইখিনি দেখিছা তোমালোকে বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক সেলেনিয়াম এন্টিমনি টেলুৰিয়াম এনেকে ধৰণে এই কেইটামান একে ৰং দিয়া মৌল কিছুমান আছে দেখিছা এই মৌলবিলাকক কি বুলি কোৱা হয় মই আগৰ ক্লাছত কৈছিলো এইবিলাকক কোৱা হয় ধাতুকল্প বা ইংৰাজীত কোৱা হয় মেটেলয় ঠিক আছে কেলে ধাতুকল্প বুলি কয় এইবিলাকৰ ধাতু আৰু অধাতু দুয়োটা গুণেই থাকে সেইকাৰণে ইহঁতক একেবাৰে ধাতু বুলিও ক'ব নোৱাৰি বা একেবাৰে অধাতু বুলিও ক'ব নোৱাৰি গতিকে ইহঁতক কোৱা হয় ধাতুকল্প পৰীক্ষাত কেতিয়াবা উদাহৰণ সোধে এটা হ'ল ধাতুকল্প ঠিক আছে এইকেইটাৰ বিষয়ে কোৱা হ'লে মই ফ্লৰিন ক্লৰিন ব্ৰমিন আয়োডিন এই চাৰিটাক একেলগে হেলোজেন মৌল বুলি কোৱা হয় পৰীক্ষাত হেলোজেনৰ উদাহৰণ সুধিলে এই চাৰিটাৰ ভিতৰত তোমালোকে যিকোনো এটা লিখিলে হ'ল ফ্লৰিন ক্লৰিন ব্ৰমিন আৰু আয়োডিন ঠিক আছে এইকেইটা হ'ল হেলোজেন তাৰপিছত এইকেইটাৰ বিষয়টো ক'লোৱে সম্ভ্ৰান্ত গেছ বুলি এইবিলাক ক্ষাৰ ধাতু বুলি মই আগৰ ক্লাছত কৈছোৱে এইবিলাক ক্ষাৰ মৃত্তিকা ধাতু বুলি কৈছোৱে নহয় জানো এইবিলাক সংক্ৰমণশীল ধাতু বুলি তোমালোকক কৈছোৱে নহয় জানো এইবিলাক লেন্থানাইট এইবিলাক এক্টিনাইট এইবিলাক হ'ল কিছুমান পৰ্যায়বৃত্ত তালিকাৰ বিষয়ে জানিবলগীয়া কথা আৰু এটা কথা তোমালোকক জানিবলগীয়া আছে ধাতৱীয় গুণ আৰু অধাতৱীয় গুণ ধাতৱীয় গুণ আৰু অধাতৱীয় গুণ মানে কি যে মৌল এটাই যিমান সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে সিমানে তাৰ ধাতু গুণটো বেছি হয় বুজি পাইছেনে ইলেক্ট্ৰন ত্যাগ কৰা বা গ্ৰহণ কৰাৰ ওপৰতে ধাতৱীয় গুণ আৰু অধাতৱীয় গুণ নিৰ্ভৰ কৰে ইলেক্ট্ৰন ত্যাগ কৰা ধাতুবিলাকে ইলেক্ট্ৰন সদায় ত্যাগ কৰে বুজি পাইছেনে সিহঁতৰ ধাতুবিলাকৰ বহিঃকক্ষত সদায় এটা দুটা বা তিনিটা ইলেক্ট্ৰন থাকিব যিবিলাক সিহঁতে সহজে ত্যাগ কৰিব পাৰে আৰু অধাতুবিলাকে সদায় ইলেক্ট্ৰন গ্ৰহণ কৰে অধাতুবিলাকৰ বহিঃকক্ষত তেতিয়াহ'লে কেনেকুৱা ইলেক্ট্ৰন 5টা থাকিব 6টা থাকিব 7টা থাকিব নহয় জানো সিহঁতে এটা দুটা তিনিটা ইলেক্ট্ৰন ল'ব পাৰে তেতিয়াহ'লে তোমালোকে ইয়াত চালে দেখিবা এইবিলাক ধাতু নহয় জানো এইবিলাক অধাতু হয় নহয় এতিয়া পৰ্যায়বৃত্ত তালিকাখনৰ বাওঁফালৰ পৰা সোঁফাললৈ গৈ থাকিলে
ধাতৱীয় গুণটো কমি কমি গৈ থাকে। বুজি পাইছেনে কথাটো? কেলে কমি যায় চাবা। লিথিয়ামৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা এটা, নহয় জানো? গতিকে এটা ইলেক্ট্ৰন সি সহজে এৰি দিব পাৰে। ঠিক একেদৰে বেৰিলিয়ামৰ বহিঃকক্ষত দুটা ইলেক্ট্ৰন আছে, গতিকে সি দুটা ইলেক্ট্ৰন এৰি দিব পাৰে। বৰণৰ 3টা আছে, কাৰ্বনৰ 4টা আছে, গতিকে সি ইলেক্ট্ৰন এৰি দিব নিবিচাৰে, নহয় জানো? নাইট্ৰজেনৰ 5টা আছে বহিঃকক্ষত, গতিকে সি ইলেক্ট্ৰন এৰি দিব নিবিচাৰে, সি ল'ব লাগিব। ঠিক একেদৰে অক্সিজেনৰ যদি চোৱা, অক্সিজেনৰ বহিঃকক্ষত 6টা ইলেক্ট্ৰন থাকে, গতিকে সি দুটা ইলেক্ট্ৰন সদায় ল'বলৈ বিচাৰে, নহয় জানো? তাৰমানে কথাটো আমি এনেকুৱা ধৰণে ক'ব পাৰোঁ, পৰ্যায়বৃত্ত তালিকাখনৰ বাওঁফালৰ পৰা সোঁফালে যদি গৈ থকা হয়, তেতিয়া কি হয়, মৌলবিলাকৰ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতাটো কমি যায়। মানে ইহঁতৰ ইলেক্ট্ৰন এৰি দিয়াৰ যিটো প্ৰৱণতা, সেইটো লাহে লাহে কমি কমি গৈ থাকে। কি বাঢ়ি যায়? ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতাটো বাঢ়ি যায়। বুজি পাইছা? সেইকাৰণে তুমি এইফালৰ পৰা সেইফালে যদি গৈ থাকা, বাওঁফালৰ পৰা সোঁফালে যদি গৈ থাকা, ধাতু গুণটো তুমি কমি কমি যোৱা দেখিবা। আৰু কি গুণ বাঢ়ি যোৱা দেখিবা? অধাতু গুণটো বাঢ়ি যোৱা দেখিবা। পৰীক্ষাত প্ৰশ্ন আহে, নিশ্চয় মনত থাকিব তোমালোকৰ, পৰ্যায়বৃত্ত তালিকাত বাওঁফালৰ পৰা সোঁফালে গ'লে ধাতু গুণটো কমি যায়, অধাতু গুণ বাঢ়ি যায়। ঠিক একেদৰে বৰ্গত কি হয়? ধাতৱীয় গুণটো বৰ্গ এটা যদি তোমালোকে চোৱা, এইটো ধৰা হাইড্ৰজেন বাদ দিয়া, লিথিয়াম, সোডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, চিজিয়াম, ফ্ৰেঞ্চিয়াম, এনেকে যদি বৰ্গ এটা তোমালোকে চোৱা, বৰ্গ এটা চালে তোমালোকে কি দেখিবা? যে এইটোতকৈ এইটোৰ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতাটো বেছি, ইয়াতকে ইয়াৰ বেছি, ইয়াতকে ইয়াৰ বেছি। তাৰমানে ধাতু এটাত ওপৰৰ পৰা তললৈ যদি তুমি গৈ থাকা, তেতিয়া দেখিবা যে মৌলবিলাকৰ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতাটো বাঢ়ি বাঢ়ি গৈ থাকে। বুজি পাইছা? কেলে বাঢ়ি বাঢ়ি গৈ থাকে? কাৰণ ক্ৰিয়া কৰা যিটো ইয়াত তোমালোকে অকণমান আগত মই কৈছো যে এইটোতকে এইটো এটা কক্ষ বেছি হৈ যায়, ইয়াতকে ইয়াত এটা কক্ষ বেছি হয়। এতিয়া অকণমান আগত যে মই আঁকিছিলো, ইয়াতকে ইয়াত কক্ষ বেছি হ'ব, ইয়াতকে ইয়াত কক্ষ বেছি হ'ব। তাৰমানে কক্ষ বাঢ়ি বাঢ়ি গৈ থাকিব। তাৰমানে নিউক্লিয়াছৰ পৰা বহিঃকক্ষ ইলেক্ট্ৰনটোৰ দূৰত্বটো বাঢ়ি বাঢ়ি গৈ থাকিব, নহয় জানো? এতিয়া নিউক্লিয়াছ এটা ইয়াত আছে ধৰি লোৱা, বহিঃকক্ষটো ক'ৰবাত আছে, সেই নিউক্লিয়াছটোৱে সেই বহিঃকক্ষ ইলেক্ট্ৰনটোক আকৰ্ষণ কৰা গুণটো কমি যায়। বুজি পাইছা? সেইকাৰণে কি হয়, এই তললৈ যিমানে গৈ থাকিবা সিমানেই ইলেক্ট্ৰনটো সহজে এৰি দিব পাৰে। আৰু ইলেক্ট্ৰন যিমান সহজে এৰি দিব পাৰিব, সিমানে কি হ'ব, ধাতু গুণটো বৃদ্ধি পায়। তেতিয়াহ'লে তোমালোকে কি বুজিব লাগিব? যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ যদি যোৱা হয়, ধাতৱীয় গুণটো বৃদ্ধি পায়। তেতিয়া পৰ্যায়বৃত্ত তালিকাখন আঁতৰাই পেলাই মই দেখুৱাইছো, তোমালোকে মন কৰিবা। কি হয় বৰ্গত চাবা, লিথিয়ামটো যদি আঁকো আমি, এইটো নিউক্লিয়াছ, ইয়াত দুটা ইলেক্ট্ৰন, ইয়াত এটা ইলেক্ট্ৰন। সোডিয়ামটো যদি আঁকো, নিউক্লিয়াছ, দুটা ইলেক্ট্ৰন, আঠটা ইলেক্ট্ৰন, আৰু বহিঃকক্ষত কেইটা? এটা। পটাছিয়ামটো যদি আঁকো, দুটা, আকৌ আঠটা, নহয় জানো? তাৰপৰা আৰু এটা কক্ষ আছে, এটা। তেতিয়াহ'লে মন কৰা, লিথিয়ামৰ ক্ষেত্ৰত বহিঃকক্ষ ইলেক্ট্ৰন এইটো, সোডিয়ামৰ ক্ষেত্ৰত বহিঃকক্ষ ইলেক্ট্ৰন এইটো, পটাছিয়ামৰ ক্ষেত্ৰত বহিঃকক্ষ ইলেক্ট্ৰন এইটো। লিথিয়াম, সোডিয়াম, পটাছিয়াম। এতিয়া চোৱা, লিথিয়ামৰ নিউক্লিয়াছৰ পৰা বহিঃকক্ষটো কিমান দূৰত আছে, ইয়াৰ কিমান দূৰত আছে, ইয়াৰ কিমান দূৰত আছে, তোমালোকে মন কৰা। ইয়াতকে ইয়াৰ বেছি দূৰত আছে, ইয়াতকে আকৌ ইয়াৰ বেছি দূৰত আছে। তাৰমানে যিমানে দূৰত্বটো বাঢ়ি যাব, সিমানে আকৰ্ষণী গুণটো কি হ'ব? এই নিউক্লিয়াছে যিটো আকৰ্ষণ কৰি থাকে, নিজৰ ফালে যে টানি থাকে, সেই আকৰ্ষণ গুণটো কি হ'ব? কমি যাব। ইয়াতকে ইয়াত আকৰ্ষণ গুণটো কম হ'ব, ইয়াতকে ইয়াত আকৰ্ষণ ইয়াত আৰু কমি যাব, নহয় জানো? তাৰমানে কি হ'ব? বহিঃকক্ষ ইলেক্ট্ৰনটো আঁতৰাই নিয়াত সুবিধা হ'ব। ঠিক আছে, সহজে এৰিব পাৰিব। কেলে সহজে এৰিব পাৰিব? কাৰণ ইয়াৰ আকৰ্ষণ গুণ একদম কম আছে, তাতকে অলপ ওচৰত আছে, আৰু ওচৰত আছে। এতিয়া বুজি পাইছানে? তাৰমানে বৰ্গ এটাত তুমি তললৈ যদি গৈ থাকা, ইয়াৰ তলৰ মৌল বুলিছিলে আৰু এটা কক্ষ বাঢ়ি যাব, তাৰমানে তাৰ বহিঃকক্ষটো আৰু দূৰত থাকিব, নহয় জানো? তাৰমানে বহিঃকক্ষ ইলেক্ট্ৰনবোৰ এৰি দিয়াত আৰু সুবিধা হ'ব। এতিয়া বহিঃকক্ষ ইলেক্ট্ৰন এৰি দিয়াত যিমানেই সুবিধা হ'ব, সিমানে কি হ'ব? ধাতৱীয় গুণটো বাঢ়ি যাব, নহয় জানো? তেতিয়াহ'লে বৰ্গ এটা কি হ'ব? ধাতৱীয় গুণটো সদায় তললৈ বাঢ়ি যায়। ঠিক আছে, এই অধ্যায়টো তোমালোকৰ এইখিনিলৈকে আছিলে।
মাজতে আৰু এটা কথা মই কৈ থৈ যাওঁ অধ্যায়টো শেষ কৰাৰ আগতে এই যে ইলেক্ট্ৰনবোৰ লিখি আছো তোমালোকৰ মনত আকৌ প্ৰশ্ন আহিব পাৰে যে কোনটো কক্ষত কিমান ইলেক্ট্ৰন হ'ব এইটো কেনেকৈ গম পাইছে কাৰোবাৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে কিছুমানে বহুতে হয়তো জানে এতিয়া মন কৰিবা তাৰ কাৰণে এটা ফৰ্মুলা দিয়া আছে 2n² বুলি n = 1 2 3 হ'ব পাৰে n মানে হৈছে কক্ষৰ সংখ্যা ঠিক আছে প্ৰথম কক্ষ মানে n = যদি 1 হয় কেইটা ইলেক্ট্ৰন থাকিব পাৰে তাত চাবা 2n² মানে n ৰ জেগাত 1² 2 আৰু n² 2 × 2 তাৰমানে কেইটা থাকিব পাৰিব প্ৰথম কক্ষটো দুটা সেইকাৰণে মই নিউক্লিয়াছটো আঁকি পেলাই প্ৰথম কক্ষত দুটাহে দিছিলোঁ দেখিছানে তাত 8টা দি দিয়া নাই দ্বিতীয় কক্ষ মানে n = যদি 2 হয় 2 আৰু 2² মানে 4 2 4 × 8টা তাৰমানে দ্বিতীয় কক্ষ হোৱাৰ লগে লগে কেইটা হ'ব পাৰিব 1 2 3 4 5 6 7 8টা হ'ব পাৰিব নহয় জানো তৃতীয় কক্ষ 2 3² মানে 9 2 9 18টা এতিয়া তৃতীয় কক্ষটো তুমি আকৌ 18টা দি দিব নোৱাৰা কেলে নোৱাৰা যদি তৃতীয় কক্ষটো বহিঃকক্ষ হৈ যায় তাত 18টা মৌল থাকিব নোৱাৰে কি কয় 18টা ইলেক্ট্ৰন থাকিব নোৱাৰে বহিঃকক্ষত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যাটোৱে হ'ল 8টা বুজি পাইছেনে সেইকাৰণে কি কৰা হয় 18টা মৌলৰ জেগাত তুমি ইয়াত 8টা দিব লাগিব আকৌ এটা কক্ষ বহাই দিব লাগিব তাৰমানে 18টাটো তুমি তেনেকে 8টাকে মিলাই দিব লাগিব কথাটো বুজি পাইছা একে জেগাতে 18টা দি দিব নোৱাৰা এনেকুৱা আমি কেই নম্বৰ মৌলত পাইছিলো তোমালোকৰ 20 নম্বৰলৈকে জানিলেই হ'ল 20 নম্বৰ মৌলটো হৈছে কেলছিয়াম পটাছিয়াম আৰু কেলছিয়াম জানিলেই হ'ল তোমালোকে 20 নম্বৰটো কেলছিয়াম 19 নম্বৰটো পটাছিয়াম ঠিক আছে কেলছিয়ামৰ 20 এটা কেলছিয়ামৰ ক্ষেত্ৰত কি হ'ব চোৱা তোমালোকে 2 8 তাৰমানে 8 10 আৰু 10টা ইলেক্ট্ৰন তুমি এনেকে লিখিব নোৱাৰা 2 8 10 লিখিব নোৱাৰা বুজি পাইছা যিহেতু তৃতীয় কক্ষত তুমি আকৌ পাইছা 18টা থাকিব পাৰে কিন্তু 18টা বহিঃকক্ষত থাকিব নোৱাৰে ভাগ কৰি পেলাব লাগিব তুমি কি লিখিব লাগিব তুমি 2 8 8টা আহিব পাৰে আৰু বাকি থাকিলে কেইটা দুটা সেই দুটা তুমি বেলেগকে লিখিব লাগিব একে ঠাইতে 10টা দি দিব তাৰমানে নোৱাৰা ঠিক একেদৰে পটাছিয়াম যদি চোৱা পটাছিয়ামৰ 19 হলে কি হ'ব 2 8 8 10 আৰু 19 মানে কেইটা থাকিলে আৰু 9টা থাকিলে এই 9টা দিব নোৱাৰা কি দিব লাগিব 8টা দিব লাগিব আৰু এটা বেলেগকে দিব লাগিব এই বেলেগকে থকাটো বহিঃকক্ষ ইলেক্ট্ৰন ঠিক আছে বহিঃকক্ষত তাৰমানে সদায় 8টা বা 8টাতকৈ কমে থাকিব 8টাতকৈ বেছি ৰাখিব নোৱাৰা লাগিলে তুমি কক্ষ এটা আকৌ বহাই লিখিব লাগিব এই ফৰ্মুলাটোৰ সহায়তে সেই ইলেক্ট্ৰনবিলাক ক'ত কেইটা হয় নিৰ্ণয় কৰিব পাৰি ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মৌলসমূহৰ যি পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন অধ্যায় এইটো এইখিনিতে শেষ হৈছে প্ৰশ্নাৱলী প্ৰশ্ন যথেষ্ট আছে আৰু তোমালোকৰ মনতো যথেষ্ট প্ৰশ্ন চাগে খুন্দিয়াই আছে গতিকে তোমালোকে কি কৰিবা এই ভিডিঅ'টো চাবা সম্পূৰ্ণকৈ চোৱাৰ পাছত যিখিনি তোমালোকৰ খোকোজা আছে একদম নিৰ্ভয় মনে তোমালোকে কমেণ্ট বক্সত লিখি দিবা কাৰোবাৰ বুজি নোপোৱা থাকিলে ডাইৰেক্ট লিখিবা বুজি নাই পোৱা কোনোবাই কোনডোখৰ বুজি নাই পোৱা সেইটো লিখিবা যাৰ মনত যি আহিছে প্ৰশ্ন তোমালোকে কমেণ্ট বক্সত লিখি দিবা ঠিক আছে আৰু তেতিয়া মোৰ কি হয় মোৰ জানিবলৈ অকণমান সুবিধা হয় এনেই ধৰি লোৱা ক্লাছৰ চিটুৱেশ্যনটো বেলেগ ক্লাছৰুমত আমি ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কৰি গম পাব পাৰোঁ যে বুজি পাইছে নাই বুলি আমি ডাইৰেক্ট সুধিব পাৰোঁ ডাইৰেক্ট আমাৰ আনচাৰটো আহে কিন্তু ইয়াত এতিয়া তেনেকুৱা ধৰণে কৰিব পৰা একো ব্যৱস্থা নাই গতিকে এটাই উপায় আছে তোমালোকে বুজি নোপোৱাটো কমেণ্ট বক্সত লিখিব লাগিব তেতিয়া মই পাছৰ ক্লাছটোত আকৌ কোনখিনি বুজি নাই পোৱা বা তোমালোকৰ প্ৰশ্ন কি আছে সেইখিনি আকৌ বুজাবলৈ যত্ন কৰিম ঠিক আছে এনেই তোমালোকৰ পাঠটো ইমানতে শেষেই হ'ল ঠিক আছে গতিকে মই আকৌ পাছৰটো ভিডিঅ'ত নতুন এটা অধ্যায় লৈ পেলাই তোমালোকৰ ওচৰলৈ আহিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ